মাজুলীত এজনী ছোৱালীয়ে দুখ পালে আজি আমাৰ ষ্টুডিয়াৰ মজিয়াত উপস্থিত হ'বই জুবিন আৰু দীপলিনাৰ অনুৰাগীসকল। আজি কোনো বানপানী বা অগ্নিবিৰৰ ওপৰত কথা নহয়, আজি কথা হ'ব জুবিন ভাৰ্চেছ দীপলিনা। সেইবাবে আমি মাতি আনিছো জুবিন আৰু দীপলিনাৰ অনুৰাগীসকলক। হয় দৰ্শকসকল, পোনপ্ৰথমতে মই মাতিবলৈ বিচাৰিছো এজন জুবিন বলীয়া অনুৰাগী। আহক। হেল্ল', ঈদ মুবাৰক। আজি অলপ চালত আছো ৰবা। মোৰ দেৰি হৈহে আৰম্ভ কৰক। দেৰি 5 minutes dulu উত্তম 5 minutes dulu দিয়ক আৰম্ভ কৰ দিয়ক। হয়, এতিয়া মই মাতিবলৈ বিচাৰিছো দীপলিনা অনুৰাগী। হেল্ল', মোৰ নামটো তোৰ নামটো অঞ্জুৰ। অঞ্জুৰ লাইভ চলি আছে। অঞ্জুৰ কিজোৰ অঞ্জুৰ পাইছো। হয় হয়, এতিয়া মই মাতিবলৈ বিচাৰিছো এজন দীপলিনা অনুৰাগী। গাঁও দীপলিনা অনুৰাগী এনে আপোনাৰ পৰিচয় দিয়ক। মোৰ নাম মানে আব্দুল হালিম আহমেদ দাস নাথ কলিতা। এইটো নাম না কি হে আপোনাৰ? এইটো মোৰ নামে মানে কি কওঁ, এইটো নাম কি? মোৰ জন্ম পাওঁতে 9 মাহত 9টা দেউতাই দেউতা হেমালি সেইকাৰণে নামটো অকণমান দেউতাকেইটা সন্মানৰ খাতিৰত ৰাখি দিলোঁ আৰু। লাজ নাই। লাজ কি হ'ল, মই দেউতাক পৰিচয় দাঙি ধৰিছোঁ। মাৰা হে মাৰা। আপুনি পাৰিব নেকি? উপত্যকা কথা কৈছো চোৰ বাচ্চা। হয়, আপুনি দীপলিনা অনুৰাগী? দেখিলে গম পায় আমি দীপলিনা। দীপলিনা অনুৰাগী। হয়, এনে আপুনি দীপলিনাক কিয় ভাল পায় সেইটো কৈ দিয়ক আমাক। আমাৰ দৰ্শকক কৈ দিয়ক। দীপলিনা মানে কথা ক'বলগীয়া নাই। কুলিৰ দৰে মাত, বগলীৰ দৰে বগা, আৰু মানে চালে ভাল লাগে আৰু তাই। ৰাতি অলপমান ভাল পাওঁ আৰু তাইক চাই। হয়, হয়, গান বিলাক শুনি ভাল লাগে। মোৰো ভাল লাগে মানে ভাল লাগে। কি আনি আপুনি দেখোন ক'ত দেখি। হয়, এতিয়া আপুনি কওক, আপুনি জুবিনক যে ইমান ভাল পায়, কিয় ভাল পায়? ক'ব ভাবি আছে। বহুত টাইম লয়। নকয় দিয়া। জুবিনদাক মই ভাল পাওঁ, সৰুপে ভাল পাওঁ। হয়, বকা ডেন্স কৰিছো আমি জুবিনদাৰ বিহু ফাংচনত। বকাতে জিঠান হৈছে কি কয় আপুনি? 25 বছৰ 16,000 বিহু গান জুবিনদাই গাইছে। 25 বছৰত 16,000, 5 বছৰত কিমান গাই দীপলিনাই অপেৰিছি অসম। বুঢ়ী হ'ল। কি ঘূৰি দেখছি আপুনি? ইথানে দীপলিনাৰ নামত অসমৰ ল'ৰা পাগল হৈ আছে। ক্ৰাছ অসম ক্ৰাছ দীপলিনা। মিছন চাইনা দীপলিনা ক'লে চিট দিছে। বাদ দিয়ক এটা জুবিন মালহে। হয় দৰ্শকসকল, আকৌ এজন জুবিন অনুৰাগী আমাৰ মাজত উপস্থিত হৈছে। তেওঁক আমি ষ্টুডিঅ'ত আহিবলৈ অনুৰোধ জনাওঁ। হয়, আহক বহক, স্থান গ্ৰহণ কৰক। পৰিচয়টো দিয়ক। হয়, মোৰ নাম টুনটুন কলিতা। এতিয়া আপুনি কওক, জুবিনক আপুনি মানে কিয় ভাল পায়? জুবিন মানে মোৰ মা দেউতা সৰুতে ঢুকাল, সেইকাৰণে মই জুবিনকে আৰু মা দেউতা বুলি ভাবোঁ। বহুত দুখ লগা কথা, এওঁ মা দেউতা নাই, এওঁ তথাপি জুবিনকে তেওঁ মা দেউতা বুলি ভাবি আছে আজিলৈকে। হয়, এনে আপুনি মানে জুবিনৰ নাম কেতিয়া শুনিছে? জুবিনৰ গান এনেকুৱা, মানে জুবিনৰ গান সুখতো জুবিনৰ গান, দুখতো জুবিনৰ গান, ব্ৰেকআপ হ'লেও জুবিনৰ গান, ভাল পাই থাকিলেও জুবিনৰ গান। হয়, মানে এতিয়া কি ক'ম, জুবিন হ'ল আমাৰ প্ৰেৰণা। হয়, মানে কি ক'ম আৰু, মানে কথা নোহোৱা, মোৰ মুখত ভাষা নাই তেওঁ বাবে। হয়, এতিয়া মানে মোৰ জুবিনৰ কথা শুনি এটা গান শুনিবলৈ মন গৈছিল। মই মানে শুনিছোঁ আপুনি ভাল গান গায়, এটা গাই দিয়কচোন। ঠিক আছে, জুবিনৰ গান এটা গাই দিয়ক। গানেতি গুৱানা ও মা হাত বুলাই
দিয়া না ও মা দুখ লগাই দিলে আপুনি আপুনি যে ভাল গায় শুনা কথাটো সঁচা মানে হয় হয় ভাল আপুনি কিন্তু উন্নতি কৰিব পাৰিব হয় ধন্যবাদ ধন্যবাদ শুনাইছে অ মেও খানা আছে নেকি অ আইটেম কি অ গাহৰি নেকি অ যাই আছো অ যাই আছো দে মই পামি 5 মিনিটত অ দে গাহৰি হয় হয় গাহৰি খানা পাতি দিয়ক যাওক আপুনি ঠিক আছে 2 পিচ লৈ ঠিক আছে ধন্যবাদ 2 পিচ ধন্যবাদ জুবি নাপায় হ'ব লৈ যাম 2 পিচ হ'ব হয় দৰ্শকসকল আকৌ এজন দীপ্তিনা ৰাগী আমাৰ ষ্টুডিঅ'ৰ মাজত আহিবলৈ আমি আমন্ত্ৰণ কৰিছোঁ আহক নমস্কাৰ পৰিচয়টো দি দিয়ক মোৰ নাম কলি কৃষ্ণ হয় হয় কলি কৃষ্ণ হয় এতিয়া আপুনি মানে দীপ্তিনা ৰাগী হয় দেখাতে গম এক সং বজাই দীপ্তিনা কা মই নকৰো চকু জুৰি নহৰো তোকে চাইলা হৰি নেলাগে আমনি কৃষ্ণ কৃষ্ণ লাগি যায় মন হেই গানৰ নেকি এইটোৱে গান ইয়া আলি ৰাম বালি ইয়া আলি ইয়া আলি লাইফ চলি আছে লাইফ চলি হয় কিবা গান হ'ল নেকি কি হ'ল? কি ধুনীয়া ফাংচনত বিহু গাব লাগে গাইছে। বিহু মাৰে আৰু জুবিন হ'ল মদাহী এটা খাব পাৰে শুই পৰে মঞ্চত শুই বেয়া পৰে। ব্যৱহাৰ কৰে কৰিব ভাল নেকি পাৰে। চাক দীপলিনাক চাক কি ধুনীয়া গান গায় ক'তো জুবিন এখন ফটোৱা মানুহে দীপলিনা খানাই নহয় ইয়ে মোৰ আগুচি আপুনি যাওক কি জুবিন কিয় ক'ব তই মাজত কি আহিছা দিব মই সৰুৰ খংটো বেছি দিয়ক হয় দৰ্শকসকল এতিয়া আমি শেষৰজন দীপলিনা অনুৰাগীক আমন্ত্ৰণ জনাইছোঁ হয় আহক বহক। আপোনাৰ পৰিচয়টো দিয়ক হয় মই দীপলিনাৰ পিয়ে হয় দৰ্শকসকল ইয়াতে এটা বিগ ব্ৰেকিং নিউজ আমাৰ মাজত দীপলিনাৰ পিয়ে গৰাকী উপস্থিত হৈছে হয় এতিয়া আপুনি যে দীপলিনাৰ পিয়ে হ'লে দীপলিনাৰ কি ছেকেণ্ড প্ৰজেক্ট আছে সেইটোৰ বিষয়ে আপুনি দৰ্শকসকলক কৈ হয় দীপলিনাই বলিউডত চিট পাইছে ৰণবীৰ সিঙৰ লগত এখন চিনেমা কৰিম বুলি ভাবিছে হয় দৰ্শকসকল ইয়াতে এটা বিগ ব্ৰেকিং নিউজ দীপলিনাই চিট পালে ৰণবীৰ সিঙৰ লগত এতিয়া দীপিকাৰ কি হ'ব তেওঁ স্থান দীপলিনাই গ্ৰহণ কৰিব নেকি এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ মাজত উঠি আহিছে হয় এতিয়া চিনেমাখনৰ নাম কি হ'ব চিনেমাখনৰ নাম হ'ব মিছ নিৰামী খুচি মই দীপলিনা দেখোন মাংস খাই মাংস খাই মাংস নাখায় চিকেন চিকেন ভাল মই এটা কথা কওঁ হয়। দীপলিনাৰ খাইছো মই নিৰামিষ ভোজি কিন্তু চিকেন খাই ভাল পাওঁ এইটো কি কথা হয় মানে পাগল এনেকে মই দীপলিনাক মই ভাল নাপাওঁ দিয়া তুমি যোৱা তুমি যোৱা নালগে যোৱা নালগে পিয়েছে যা পানী কন যা নালগে যা হেল্ল' তো যা নালগে যা তো বহুত দেখা থাকা বহুত দেখা থাকা আজি ব্যস্ত যা নালগে যা মই যে আপোনাৰ ছটাল দেখাৰি দিয়ক এখজ দিয়া আপুনি মোক 10 টকা 20 টকা পইচা কিয় নিদিয়ে আমাৰ তিৰিটো কি খোৱা আপুনি বুজি নাপায় মোৰ চতো হলিছ কালৰ পইচা নাই তুমি জানা নাই কিবা আছে দি আছো মই বেলেগ নাই কমলা আছে কমলা অলপ আছে দিয়া মই খাম দিয়ক অলপমান পিছত খাব যা পইচা নিদিয়ে মই কমলা কিয় দিম হ'ব যা দিম যা 1 কৰোৰ দিম যা একেলগে